নমস্কাৰ, মই আনন্দ কছাৰী আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত বহুদিন ধৰি কাম কৰি আছে বা কাম এৰি দিছে, কিন্তু PFৰ কোনো ডিটেইলছ পোৱা নাই। তেনে পৰিস্থিতিত UAN নম্বৰ ক'ত আৰু কেনেকৈ উলিয়াব পাৰি সেই বিষয়ে আলোচনা কৰিম। বলক তেনে বন্ধু বান্ধৱীসকল, দেৰি নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি আমাৰ ডেস্কটপত থকা গুগল ক্ৰম ব্ৰাউজাৰটো খুলি ল'ম। ঠিক আছে, ব্ৰাউজাৰটো খোল খোৱাৰ পিছতে আমি ইয়াতে এই সাৰ্চ বাৰত UAN মেম্বাৰ পৰ্টেল লিখি আমি সাৰ্চ কৰি দিম। ঠিক আছে, ইয়াত দেখিছে নেক্সট পেজত আপোনাৰ পোনপ্ৰথমে যোনটো লিংক দেখিছে এইটো মেম্বাৰ হোম এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন। ঠিক আছে, এইটো লিংকত আমি সাৰ্চ কৰি দিম। ঠিক আছে, নেক্সট পেজ খোল খোৱাৰ পিছত দেখিছে ইয়াতে আপোনাৰ ইয়াৰ তলত যাব, তলত গ'লে দেখা পাব ইয়াতে আপোনাৰ এক্টিভেট UAN ন' ইয়ৰ UAN। আমি ইয়াতে যিহেতু UAN নাম্বাৰটো বিচাৰিম, সেয়েহে আমি ইয়াতে ন' ইয়ৰ UAN ইয়াতে আমি ক্লিক কৰি দিম। ঠিক আছে, দুই নম্বৰ অপশ্যন খোলাৰ পিছত দেখিছে ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ দিব দিছে। ইয়াতে আপোনাৰ যোনটো আধাৰ কাৰ্ডত লিংক থকা মোবাইল নাম্বাৰটো, যোনটো আপোনাৰ ৰানিং চলি থকা মোবাইল নাম্বাৰ, সেইটো ইয়াতে লিখিলে হ'ল। ঠিক আছে, আৰু মোবাইল নাম্বাৰটো লিখা হোৱাৰ পিছত নেক্সট ইয়াতে আপুনি দেখিছে কেপচা কোড দিব দিছে। এই কেপচা কোডটো ইয়াতে এজ ইট ইজ ওপৰত যেনেকুৱা আছে তেনেকুৱা লিখি দিব, লিখি পেলাই ৰিকুৱেষ্ট OTP ইয়াত ক্লিক কৰি দিব। ঠিক আছে, ইয়াৰ পিছত দেখিছে এটা OTP চেণ্ড ছাকচেছফুলি টু মোৰ মোবাইল নম্বৰত এটা OTP আহিছে। ইয়াতে মই OTPটো ইয়াতে লিখি দিম। ঠিক আছে, ইয়াত দেখি পাইছে ইয়াতে OTPটো লিখাৰ পিছত ইয়াতে আকৌ এবাৰ দেখা পাইছে ইয়াতে আপোনাৰ কেপচা কোডটো দিব দিছে। ইয়াতে সম্পূৰ্ণ কেপচা কোডখিনি লিখাৰ পিছত আমি ভেলিডেট OTPত ক্লিক কৰি দিম। ঠিক আছে, নেক্সট দেখিছে বন্ধু বান্ধৱীসকল OTP ভেলিডেশ্যন ছাকচেছফুল, ইয়াতে অ'কে কৰি দিম আমি। ইয়াৰ পিছত দেখিছে বন্ধু বান্ধৱীসকলে ইয়াতে প্ৰথমতে আপোনাৰ নামটো লিখিব দিছে। ইয়াতে দেখিছে নামটো, তাৰপিছত আপোনাৰ তলত দিছে ডেট অফ বাৰ্থ, আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে লিখি দিব। তাৰপিছত দেখিছে আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু মেম্বাৰ ID, এই তিনিওটা অপশ্যন আপোনালোকে ইউজ কৰি UAN নাম্বাৰটো ওলাব পাৰে। মই ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো লিখিম। ঠিক আছে, এইখিনি সম্পূৰ্ণ ফিল আপ কৰাৰ পিছত ইয়াতে তলত দেখিছে কেপচা কোডটো আকৌ ইয়াতে এজ ইট ইজ লিখি পেলাই আমি এইটো শ্ব' মাই UAN এইটো ক্লিক কৰি দিম। ঠিক আছে, এয়া দেখিছে বন্ধু বান্ধৱীসকল মোৰ ইয়াতে দুটা UAN নাম্বাৰ শ্ব' হৈ আছে। ঠিক আছে, আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব, নহ'লে বা আপোনালোকৰ বহী এখনত ধুনীয়াকৈ লিখি ৰাখিব। ঠিক আছে, এইটোৱে আপোনালোকৰ UAN নাম্বাৰ। ইয়াৰে আপোনাৰ ধৰক এটা আগতে কাম কৰাৰ হয় মোৰ, আৰু এইটো এটা মোৰ প্ৰেজেণ্ট যোনটো কাম কৰি আছোঁ, এইটো মোৰ UAN নাম্বাৰ। ঠিক আছে, এইটো আপোনালোকে কপি কৰি ৰাখিব। কপি কৰি পেলাই আপোনালোকৰ UAN এক্টিভেটত গৈ পেলাই আপোনালোকে UAN নাম্বাৰটো এক্টিভেট কৰি ল'ব, কৰি পাছপৰ্ট ক্ৰিয়েট কৰি ল'ব। যদি আপোনালোকে পাছপৰ্ট ক্ৰিয়েট কেনেকৈ কৰে সেইটো যদি নাজানে, মোৰ আগতে অলৰেডি ভিডিঅ' বনাই থোৱা আছে, সেই ভিডিঅ'কেইটা চাই ল'ব। ঠিক আছে, ঠিক আছে, তেনেহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আমি আৰু বেছি দেৰি নকৰোঁ। ভিডিঅ'টি যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।